হেল্ল' বন্ধুসকল, মই নয়ন আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই APSC প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখন লৈছোঁ। এই কুৱেশ্যন পেপাৰখন আছিল CCE 2015 জেনেৰেল ষ্টাডিজ পেপাৰ 1। তো চাওঁ বোলো কি আছে কুৱেশ্যন পেপাৰখনত, কেনেকুৱা ধৰণৰ কুৱেশ্যন আছিল, অলপমান আলোচনা কৰোঁ। তো ইয়াতে লিখা আছে CCE প্ৰিলিমছ 2015 জেনেৰেল ষ্টাডিজ। প্ৰথম কুৱেশ্যনটো আছে ইয়াতে, ইন টাৰ্মছ অফ এৰিয়া দি স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইজ হুইচ ওৱান অফ দ্য ফলোয়িং। অৰ্থাৎ তলত দিয়া ডিষ্ট্ৰিক্ট এইখনৰ ভিতৰত একেবাৰে সৰু, মাটিকালিৰ ভিতৰত সৰু ডিষ্ট্ৰিক্টখন কোনখন? ইয়াতে অপশ্যন দিয়া আছে চিৰাং, বাক্সা, কামৰূপ মেট্ৰ', ওদালগুৰি। তো শুদ্ধ উত্তৰটো হৈছে কামৰূপ মেট্ৰ'। তাৰপিছত ইয়াতে দিছে কি 2 নম্বৰ কুৱেশ্যন, দি কেপিটেল চিটি অফ আছাম ৱাজ এষ্টাব্লিছড এট দিছপুৰ, গুৱাহাটী। অৰ্থাৎ দিছপুৰ গুৱাহাটীত কেপিটেল চিটি কেতিয়া আহিছিল, অৰ্থাৎ শ্বিলঙৰ পৰা কেতিয়ালৈ মানে স্থানান্তৰ কৰা হৈছিল দিছপুৰ গুৱাহাটীলৈ? 1973 ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট ইষ্ট ফলোয়িং ৰিভাৰ অফ ইণ্ডিয়া। অপশ্যন দিয়া আছে গোদাবৰী, তাপ্তি, কাবেৰী, মহানদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তাপ্তি আৰু নৰ্মদা। তাপ্তি আৰু নৰ্মদা দুখনেই নদী আছে, যি দুখন নেকি ৱেষ্ট ফলোয়িং হয়, ইষ্ট ফলোয়িং ৰিভাৰ নহয়। আৰু বাকী যিবিলাক নদী আছে গোটেইখিনি ইষ্ট ফলোয়িং ৰিভাৰ হয়। 4 নম্বৰ কুৱেশ্যন দিছে কি দি হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া। অৰ্থাৎ ইণ্ডিয়াত থকা পাহাৰবোৰৰ যিটো পিক, শৃংগ, সকলোতকৈ ওখ শৃংগটোৰ নাম কি ইয়াতে কৈছে। তো ইয়াতে অপশ্যন দিছে কাঞ্চনজংঘা, এভাৰেষ্ট অৰ্থাৎ মাউণ্ট এভাৰেষ্ট, গটুইন অষ্টিন, নন্দদেৱী। তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াতে মানে এইটো গটুইন অষ্টিন হয়। গটুইন অষ্টিন একচুৱেলি পিঅ'কেত পৰে, কিন্তু একচুৱেলি যদি আমি চাব যাওঁ কিন্তু কাঞ্চনজংঘা হ'ব লাগে, কাঞ্চনজংঘাটো হ'ব লাগে ইয়াৰে শুদ্ধ উত্তৰ। এইটো আপোনালোকে যদি জানে এবাৰ মোক কনফাৰ্মেশ্যন কৰি দিব। এইটো মানে গিলগিট বাল্টিস্তানত পৰে। ইয়াতে মই লিখি দিছোঁ চাৰিওফালে। কাঞ্চনজংঘা ইণ্ডিয়া নেপালত পৰে, তাৰপিছত মাউণ্ট এভাৰেষ্ট নেপাল তিব্বতত পৰে, নন্দদেৱী উত্তৰাখণ্ডত পৰে। আৰু মাউণ্ট এভাৰেষ্টটো জানে সকলোতকৈ ওখ শৃংগ, 8,848 মিটাৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, হুইচ অফ দ্য ফলোয়িং প্ৰচেছ হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ ৰিফ্ট ভেলী। অৰ্থাৎ ৰিফ্ট ভেলী গঠন কৰাত কোনটো প্ৰচেছে সহায় কৰে? তো ইয়াতে চেচমিক এক্টিভিটি, ভলকেনিক ইৰাপশ্যন, ফল্ডিং বা ফল্টিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফল্টিং। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, হোৱাট ৱাজ দ্য থিম অফ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ। অৰ্থাৎ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ প্ৰতি বছৰে হয়। তো ছায়েন্স কংগ্ৰেছ 2015 ইয়াৰে থিমটো কি আছিল? ইয়াতে দিছে ছায়েন্স এণ্ড টেকন'লজি ফৰ হিউমেন ডেভেলপমেণ্ট। 7 নম্বৰ কুৱেশ্যনটোত কি আলোচনা দিছে, হুইচ ডিষ্ট্ৰিক্ট হেজ বিকাম দ্য ফাৰ্ষ্ট ওৱান ইন ইণ্ডিয়া টু হেভ হাই স্পীড ৰুৰেল ব্ৰডবেণ্ড নেটৱৰ্ক। ব্ৰডবেণ্ড অৰ্থাৎ হাই স্পীড ৰুৰেল ব্ৰডবেণ্ড নেটৱৰ্ক থকা প্ৰথম ডিষ্ট্ৰিক্ট কোনখন? প্ৰথম ডিষ্ট্ৰিক্ট ইয়াতে দিয়া আছে, অপশ্যন দিয়া আছে আজমেৰ অফ ৰাজস্থান, বিদিশা অফ মধ্যপ্ৰদেশ, ইডুকি অফ কেৰেলা, কামৰূপ অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইডুকি অফ কেৰেলা। তাৰপিছত কৈছে কি 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, ইণ্ডিয়াছ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী ইজ লোকেটেড। দক্ষিণ গংগোত্ৰী হৈছে কি এটা ৰিচাৰ্চ ষ্টেচন, য'ত নেকি গৱেষণা কৰা হয়, ভাৰতীয় সকলো ধৰণৰ গৱেষণা, অৰ্থাৎ বতৰ ৰিলেটেড, ক্লাইমেট ৰিলেটেড গৱেষণা এনেকুৱা ধৰণৰ। তো ইয়াতে অপশ্যন দিয়া আছে ইণ্ডিয়ান অচিন, হিমালয়াছ, আৰবিয়ান চি, এণ্টাৰ্কটিকা। ক'ত আছে? এণ্টাৰ্কটিকাত আছে। নাম কি? দক্ষিণ গংগোত্ৰী। তাৰপিছত ইয়াতে এটা কোটেশ্যন দিয়া আছে, এৰাইজ, এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ এচিভড বাই স্বামী বিবেকানন্দ। অৰ্থাৎ উঠা জাগা আৰু লাগি পৰা যেতিয়ালৈকে আপোনালোকৰ গ'লটো, লক্ষ্যটো কি নহয়। তাৰপিছত ইয়াতে দিয়া আছে কি দি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO হেজ ডেভেলপড এ ড্ৰাগ নেমড লুকোস্কিন ফৰ দ্য ট্ৰিটমেণ্ট অফ। লুকোস্কিন নামৰ এটা ড্ৰাগ অৰ্থাৎ ঔষধ বা দৰৱ কি কৰিছিল? ডেভেলপ কৰিছিল, বনাইছিল। তো ইয়াৰ মানে কি ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়? লেকিউমেনিয়া, লিউকোডাৰ্মা, লাং কেঞ্চাৰ, ব্ৰেইন টিউমাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি লিউকোমেনিয়া, লিউকোডাৰ্মা, স্কিন ৰিলেটেড। তাৰপিছত কুৱেশ্যন নম্বৰ 10, ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট IRS-1A ৱাজ লঞ্চড ফ্ৰম, ক'ৰ পৰা লঞ্চ কৰা হৈছিল? এটা বাইকনৰ, ৰাছিয়া, 1988।
তাৰপিছত ইয়াতে কিছুমান আনাদাৰ মানে ইনফৰমেশ্যন দিয়া আছে শ্ৰী হৰিকটা ক'ত আছে অন্ধ্ৰ প্ৰদেশত আছে সতীশ ধাৱান স্পেচ চেণ্টাৰ তাৰপিছত কুৱেশ্যনটো হৈছে কি 11 নম্বৰ কুৱেশ্যন What was the theme of the 19th National Youth Festival held in Guwahati in January 2015? তো ইয়াতে দিছে কি Youth for Spirited India, Youth for Sustainable and Youth for Vibrant India, Youth for Clean, Green and Progressive India. তো ইয়াৰ উত্তৰটো কি হৈছে Youth for Clean, Green and Progressive India. তাৰপিছৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে কি In which year was the EduSet program launched? EduSet programটো কেতিয়া লঞ্চ কৰা হৈছিল তো অপশ্যনত দিয়া আছে 2005 1998 2004 এই শুদ্ধ উত্তৰ হৈছে 2004 13 নম্বৰ কুৱেশ্যনত কি দিয়া আছে Which organization among the following is credited with developing fabric from banana fiber ৰ পৰা ফেব্ৰিক বনোৱা কোনটো অৰ্গানাইজেশ্যনক ক্ৰেডিট দিয়া হয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ দিল্লী তাৰপিছত 14 নম্বৰ কুৱেশ্যনত কি দি আছে হু ইজ দ্য ৰেচিপেণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰিটি এৱাৰ্ড 2015 শ্যাম বেংগল আমজাদ আলী আজমল পালেকাৰ আদৰ গোপাল কৃষ্ণন তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আদৰ গোপাল কৃষ্ণন তাৰপিছত 15 নম্বৰ কুৱেশ্যনত কি দিয়া আছে হু এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰান্সলেটৰ অফ দ্য ৰামায়ণৰ প্ৰথম অসমীয়া ট্ৰান্সলেটৰ কোন শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী ৰামায়ণৰ ট্ৰান্সলেটৰ মানে মনত ৰখাৰ এটা শুদ্ধ উত্তৰ হৈছে ৰা ফৰ ৰামায়ণ আৰু মা ফৰ মাধৱ কন্দলী মহাভাৰত হৈছে কি ৰাম সৰস্বতী মহাভাৰত ৰামা তাৰপিছৰ কুৱেশ্যনটো কি আছে 16 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক প্লেণ্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্ট্ৰেল পলিটিক্স ইন আছাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ অমলেন্দু গুহা তাৰপিছত কৈছে কি হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমি অপশ্যন দিয়া আছে সুদাক্ষিণা শৰ্মা অনুপমা ভট্টাচাৰ্যী প্ৰতিমা পাণ্ডে বৰুৱা আইদেউ সন্দিকৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা তো আজিৰ কাৰণে এইখিনি কুৱেশ্যন আছিল তো বাকী নেক্সট ভিডিঅ'ত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ APSC বা এনেকুৱা গভট এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক পাই থাকিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ